নমস্কাৰ গাইজ, স্বাগতম জনালোঁ টেকনিকেল ইনজু ইউটিউব চেনেলৰ। গাইজ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। গাইজ আজি আপোনালোকক দেখাবলৈ ওলাইছোঁ আপোনালোকে মহিলা উদ্যমিতা আঁচনিত চেল্ফ হেল্প গ্ৰুপৰ যিটো 10,000 কোটি লোন দিব, সেই লোনৰ বিজনেছ প্লেনৰ যিটো ফৰ্ম, সেই ফৰ্মটো আপোনালোকে কেনেকৈ ফিল আপ কৰিব, এইটোৱে হ'ল প্ৰথম ফৰ্ম। তো আপোনালোকে ফাৰ্ষ্টত দেখিবলৈ পাইছে ইয়াত লিখা আছে MMEUA নন ফাৰ্ম বিজনেছ প্লেন। ইয়াত আপোনালোকৰ বিজনেছ টাইপটো দিয়া আছে ট্ৰেডিং, মেনুফেকচাৰিং, ছাৰ্ভিচ, টিক দ্য বিজনেছ টাইপ। তো ইয়াত সাব কেটেগৰী যিটো সেইটো ইয়াত লিখিব লাগিব। তাৰপিছত ইয়াত চাব, ইয়াত লিখিব লাগিব নেম অফ দ্য মেম্বাৰজনৰ নামটো লিখিব লাগিব। তাৰপিছত কণ্টেক্ট নম্বৰটো ইয়াত দিব লাগিব। তাৰপিছত ইয়াত চাব, ইয়াত SHG নেম এণ্ড কোড, যিটো আপোনালোকৰ গোটৰ নাম আৰু সেইটোৰ যিটো কোড সেইটো ইয়াত বহাই দিব লাগিব। তাৰপিছত ইয়াত চাব, ইয়াত VOCLEF এইটো গোটৰ পৰাই পাব, তো ইয়াত বহাই দিব এইটো। তাৰপিছত ইয়াত চাব, ইয়াত ডিষ্ট্ৰিক্টৰ নামটো আপোনালোকে বহাই দিব। তাৰপিছত ব্লকৰ নামটো বহাই দিব। তো বন্ধু বান্ধৱীসকল, এতিয়া চাব ইয়াত কাৰেণ্ট এনুৱেল ইনকাম এজ অন ডেট। তো আপোনালোকৰ এনুৱেল ইনকাম কিমান হয়, তো ইয়াত বহাই দিব লাগিব। তাৰপিছত ইয়াত চাব এণ্টাৰপ্ৰাইজ ষ্টেটাছ এক্সিষ্টিং ইষ্টাব্লিছ বিফৰ 12 মান্থ। যদি 12 মান্থৰ আগত হৈছে নাইবা নিউ হৈছে, তেতিয়াহ'লে ইয়াত নিউ বুলি লিখি দিব, নাইবা 12 মান্থ যদি হৈছে 12 মাহ নাইবা 1 বছৰ, তো ইয়াত 1 year বুলি লিখি দিব। তাৰপিছত ইয়াত চাব, ইয়াত প্লিজ মেনশ্যন বিজনেছ এক্টিভিটি এক্সিষ্টিং। আপোনালোকে যদি আগতে বিজনেছ কৰিছিল, তেতিয়াহ'লে ইয়াত আপোনালোকে কিমান বছৰ ধৰি বিজনেছ কৰিছে সেইটো লিখি দিব। তাৰপিছত ইয়াত চাব টাইপ অফ বিজনেছ এক্টিভিটি প্লেন ফৰ, প্লিজ মেনশ্যন দ্য বিজনেছ এক্টিভিটি। তো আপোনালোকৰ বিজনেছ এক্টিভিটিৰ প্লেনটো কি সেইটো ইয়াত আপোনালোকে লিখি দিব লাগিব। তাৰপিছত চাব ইয়াত মাৰ্কেটিং এণ্ড চেলছ প্লেন। তো আপোনালোকৰ মাৰ্কেটিং আৰু চেলছৰ প্লেনটো কি সেইটো ইয়াত দুটা ৱৰ্ডৰ ভিতৰত, দুটা শব্দৰ ভিতৰত লিখিব লাগিব। তাৰপিছত ইয়াত চাব, ইয়াত আপোনালোকৰ এটা দিছে ফাইনেন্সিয়েল প্লেন প্ৰজেক্ট বিজনেছ প্লেন ফৰ 3 years। তো আপোনালোকৰ 3 বছৰৰ বিজনেছ প্লেনটো কি সেইটো ইয়াত লিখিব লাগিব। ফাৰ্ষ্টত লিখিব লাগিব আপোনালোকৰ অ'ন ফাণ্ড, নিজা পইচা কিমান আছে প্ৰথম ইয়াৰত। তাৰপিছত ইয়াত দিব লাগিব আপোনালোকৰ গ্ৰেণ্ট MMEUA, তো এইটোতো 10,000 টকা দিবই। তাৰপিছত আপোনালোকৰ বেংকৰ যিটো লোন, বেংকৰ যদি আপোনালোকৰ লোন থাকে, আপোনালোকে লোনৰ পৰিমাণটো ইয়াত লিখিব লাগিব। তাৰপিছত ইয়াত টোটেল কৰিব লাগিব। এইটো গ'ল ফাৰ্ষ্ট ইয়াৰত। তাৰপিছত আপোনালোকে ছেকেণ্ড ইয়াৰত ছেম অ'ন ফাণ্ড কিমান ইনভেষ্ট কৰিব। তাৰপিছত ইয়াত আপোনালোকৰ গভৰ্ণমেণ্টৰ পৰা কিমান দিব, বেংক লোন কিমান আছে আৰু আদাৰ্ছ এইটো বহাই দিব। এনেকুৱাকৈ আপোনালোকে 3টা বছৰৰ যিটো বিজনেছ প্লেন এইটো আপোনালোকে বহাই দিব। তাৰপিছত ইয়াত চাব, ইয়াত B নম্বৰত দিয়া আছে এক্সপেনচিভছ। তো আপোনালোকৰ ইয়াত চাব, ইয়াত ফিক্সড যিটো কেপিটেল, আপোনালোকৰ ফাৰ্নিচাৰ নাইবা আপোনালোকৰ বিল্ডিঙৰ যিটো ভাড়া নাইবা ইয়াত আপোনালোকৰ মাটি, তো ইয়াত আপোনালোকৰ তাৰ পৰিমাণ পইচাটো কিমান যাব। তাৰপিছত ৱৰ্কিং কেপিটেল যিটো আছে, ৰ মেটেৰিয়েল, ইনভেণ্টৰী, ৰেণ্ট, ইলেক্ট্ৰিচিটি, লেবাৰ, etc। আপোনালোকৰ যিবিলাক বস্তু বাহিনী লাগিব, ৰ মেটেৰিয়েল লাগিব, তাৰপিছত ৰেণ্ট, আপোনালোকৰ ভাড়াটো কিমান লাগিব, ইলেক্ট্ৰিচিটি কিমান যাব, তো আপোনালোকে ইয়াত প্ৰাইচটো ইয়াত বহাই দিব। তাৰপিছত আদাৰ এক্সপেনচিভ, তো আপোনালোকৰ বেলেগ যিটো খৰচ সেইটো কিমান যাব ইয়াত আপোনালোকে বহাই দিব। তাৰপিছত ইয়াত চাব, ইয়াত B নম্বৰত দিয়া আছে গ্ৰোথ প্ৰজেক্ট ইনকাম, আপোনালোকৰ ইনকাম কিমান হৈছে, ৰেভিনিউ থৰ দ্য ট্ৰেডিং বিজনেছ। তো আপোনালোকৰ বিজনেছৰ ইনকাম যিমান হৈছে ইয়াত বহাই দিব লাগিব। তাৰপিছত ৰেভিনিউ থৰ মেনুফেকচাৰিং এক্টিভিটি, তো আপোনালোকৰ মেনুফেকচাৰিং এক্টিভিটি কিমান হ'ব আৰু আপোনালোকৰ সেইটো পৰিমাণ কিমান ইউনিট লাগিব, তো ইয়াত ডিটেইলছ আপোনালোকে বহাই দিব লাগিব, প্ৰথম ইয়াৰ, ছেকেণ্ড ইয়াৰ আৰু থাৰ্ড ইয়াৰ। তাৰপিছত ইয়াত চাব দিয়া আছে ৰেভিনিউ থৰ ছাৰ্ভিচ অফাৰ্ড,
তো এনেকুৱাকৈ এইবিলাক বহাই দিব। তাৰপিছত ইয়াত চাব, ইয়াত 3 নম্বৰত দিয়া আছে নেট প্ৰফিট, ইনকাম এণ্ড এক্সপেঞ্চিভ। তো আপোনালোকৰ নেট প্ৰফিটটো কিমান হ'ব, তো ইয়াত আপোনালোকে 3 বছৰত বহাই দিব লাগিব। তাৰপিছত ইয়াত চাব আপোনালোকৰ টোটেল এনুৱেল ইনকাম অফ মেম্বাৰ। তো আপোনালোকৰ এনুৱেল ইনকাম আৰু নেট প্ৰফিট ইয়াত আপোনালোকে বহাই দিব লাগিব। তাৰপিছত আপোনালোকৰ ইয়াত দিব লাগিব ছাবমিটেড বাই। আপোনালোকে যিজনে ছাবমিট কৰিব তাৰ ছিগনেচাৰটো দিব লাগিব। তাৰপিছত তাৰ নামটো দি দিব লাগিব, কণ্টেক্ট নম্বৰটো, আৰু ৰিমাৰ্কছত যদি কিবা লিখিব বিচাৰিছে সেইটো লিখিবলৈ দিব। এতিয়া আপোনালোকক দেখাই আছোঁ আপোনালোকে ছেকেণ্ড ফৰ্মটো কেনেকৈ ফিল আপ কৰিব। এইটো 2 নম্বৰ বিজনেছ প্লেন ফৰ্ম। তো ইয়াত নেম অফ দ্য এণ্টাৰপ্ৰনাৰ, যিটো SHG মেম্বাৰৰ নাম ইয়াত আপোনালোকে বহাই দিব লাগিব। তাৰপিছত SHG যিটো আপোনালোকৰ গোটৰ মিছ কোড সেইটো ইয়াত আপোনালোকে বহাই দিব লাগিব। তাৰপিছত কাৰেণ্ট ইকনমিক্স এক্টিভিটি, আপোনালোকৰ আৰ্থিক এক্টিভিটিটো কি ইয়াত আপোনালোকে লিখি দিব লাগিব। তাৰপিছত কাৰেণ্ট ইনকাম এক্স পাৰ এনুৱেল, তো আপোনালোকৰ এনুৱেলি কিমান ইনকাম হৈ আছে সেইটো ইয়াত আপোনালোকে বহাই দিব লাগিব। তাৰপিছত ইয়াত আপোনালোকে চাব, ইয়াত দিয়া আছে নেম অফ দ্য বিজনেছ হুইচ ইজ দ্য বিগিনিং প্লেন ফৰ ষ্টাৰ্ট এণ্ড এক্সপেণ্ড। তো আপোনালোকৰ যিটো বিজনেছৰ নাম সেইটো বিজনেছৰ নামটো ইয়াত বহাই দিব লাগিব। তাৰপিছত ইয়াত চাব, ইয়াত টাইপ অফ বিজনেছ, প্ৰডাকশ্যন, ছাৰ্ভিচ এণ্ড ট্ৰেডিং। তো আপোনালোকে ইয়াত আপোনালোকে প্ৰডাকশ্যন কৰিবনে না ছাৰ্ভিচ কৰিব না ট্ৰেডিং কৰিব ইয়াত আপোনালোকে ডিটেইলছ দিব লাগিব। ইয়াত আপোনালোকৰ যদি ইনভেষ্টমেণ্ট প্লেন যিটো আছে এইটোৰ আপোনালোকৰ এৰিয়া কিমান আছে ইয়াত আপোনালোকে বহাই দিব লাগিব। তাৰপিছত ইয়াত চাব, ইয়াত নেম অফ দ্য ৰ মেটেৰিয়েল। তো আপোনালোকৰ ৰ মেটেৰিয়েল যদি লাগে এইটো আপোনালোকৰ কিমান লাগিব, ইউনিট কিমান পিচ লাগিব, ইউনিট টোটেল কষ্ট কিমান প্ৰাইচ হয় এইটো আপোনালোকে বহাই দিব লাগিব। লগতে আপোনালোকে যদি গাহৰি নাইবা ছাগলী নাইবা গৰুৰ ফাৰ্ম খুলিবলৈ বিচাৰিছে তো ইয়াতে সেইবিলাকৰ ডিটেইলছ আপোনালোকে বহাই দিব লাগিব। তাৰপিছত ইয়াত চাব, ইয়াত টোটেল ইনভেষ্টমেণ্ট আপোনালোকে কিমান কৰিছে আৰু চেল্ফ কণ্ট্ৰিবিউশ্যন তাৰমানে নিজে কিমান ইনভেষ্ট কৰিছে আৰু টোটেল কিমান টকা হৈছে সেইটো আপোনালোকে ইয়াত বহাই দিব লাগিব। তাৰপিছত ইয়াত চাব, ইয়াত দিয়া আছে মাৰ্কেটিং এণ্ড চেলছ প্লেন। তো আপোনালোকৰ মাৰ্কেটিং আৰু চেলছ প্লেনটো কি সেইটো আপোনালোকে ইয়াত বহাই দিব লাগিব। আপোনালোকৰ যিবিলাক প্ৰডাকশ্যন হৈছে এইটো কেজিত হৈছে নে নাইবা গোটাত হৈছে, তো সেইবিলাক কিমান কেজি হৈছে, নাইবা আপোনালোকৰ এভাৰেজ চেল পাৰ কেজিত কিমান, টোটেল চেল কিমান, সেইবিলাক আপোনালোকৰ ইয়াত বহাই দিব লাগিব। তাৰপিছত ইয়াত চাব এক্সপেক্টেড এডিশ্যনেল ইনকাম পাৰ ইয়াৰ। তো আপোনালোকৰ 1 ইয়াৰত কিমান টকা ইনকাম হ'ব সেইবিলাক ইয়াত আপোনালোকে লিখি দিব লাগিব। তাৰপিছত ইয়াত চাব, ইয়াত ছাবমিটেড বাই, আপোনালোকৰ ছাবমিটেড বাই যিজনে ছাবমিট কৰিব তাৰ ছিগনেচাৰটো দিব লাগিব গোটৰ মেম্বাৰজনে। তাৰপিছত ইয়াত ভেৰিফাইটো ব্লকৰ কোঅৰ্ডিনেটৰে ভেৰিফিকেশ্যন কৰি দিব, আৰু ইয়াত ডিমাৰ্কছত লিখি ব্লকৰ কোঅৰ্ডিনেটৰে লিখি দিব এইটো এপ্ৰুভ হৈছে নে ৰিজেক্ট হৈছে। বন্ধু বান্ধৱীসকল, এইটোৱে আছিল আজিৰ ভিডিঅ', আৰু আজিৰ ভিডিঅ'ত মই আপোনালোকক এই বিজনেছ প্লেনৰ যিটো ফৰ্মৰ ডিটেইলছ আপোনালোকক কৈ দিলোঁ, আৰু আগতে যদি কিবা ইনফৰমেশ্যন আছে আপোনালোকক ভিডিঅ' বনাই ইনফৰমেশ্যন দি দিম, আৰু এইটো ফৰ্ম মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ' এইখিনিয়ে। আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে যদি লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।